জন্মস্থান গোলাঘাটত এইবাৰ অনুষ্ঠিত হ'ব অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। অহা 14 অক্টোবৰত দলটোৱে 39 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। লগতে 126টা বিধানসভা সমষ্টিৰ ভিত্তিত প্ৰতিষ্ঠা দিৱস পালন কৰিব। গোলাঘাট নগৰত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ কেইবা হাজাৰো অধিক অগপ কৰ্মীয়ে অংশগ্ৰহণ কৰিব। গোলাঘাটত আজি এই কথা সদৰি কৰিছে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। গোলাঘাটৰ পৰা টুটুমণি বৰাৰ ৰিপৰ্ট UA নিউজ। এই সভাতে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে 39 সংখ্যক অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস দলৰ জন্মস্থান গোলাঘাটত অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা মই অৱগত কৰিলোঁ। সকলো আনন্দিত হৈছে দলৰ প্ৰতিজন কৰ্মকৰ্তা। দলটোক পুনৰ সুসংগঠিত কৰি দলটোক গতিশীল কৰি তুলিবলৈ যোৱা দিনবিলাকত দলে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমি অত্যন্ত আনন্দিত যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যিবিলাক দলীয় সভা অনুষ্ঠিত হৈছে, কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হৈছে ৰাজ্যখনৰ বিভিন্ন ঠাইত, আমি ব্যাপক হাৰত নতুন প্ৰজন্মৰ যুৱক যুৱতীক দললৈ অহা আমি প্ৰত্যক্ষ কৰিছোঁ। দলৰ দায়িত্ব লোৱা আমি প্ৰত্যক্ষ কৰিছোঁ। দুদিনমান আগত মাৰ্ঘেৰিটাত এখন তেনেধৰণৰ জিলা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত সভা অনুষ্ঠিত হৈছিল, কৰ্মী সন্মিলন। বহুত নতুন নতুন দলৰ সৈনিকে নতুন নতুন দায়িত্ব দলৰ বিভিন্ন স্তৰত গ্ৰহণ কৰিছে। আজি এই খবৰটো দিয়াৰ লগে লগে আমাৰ দলৰ প্ৰতিজন কৰ্মকৰ্তা আনন্দিত হৈছে। আজি এই সভাত প্ৰতিটো বিধানসভা সমষ্টি সমিতিসমূহৰ সভাপতি সম্পাদক, জিলা সমিতিৰ বিষয়ববীয়া, কেন্দ্ৰীয় সমিতিৰ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা, বিভিন্ন সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা বিষয়ববীয়া আৰু দলৰ বিভিন্ন স্তৰৰ সৈনিক আজি ইয়াত উপস্থিত আছিল। পুৰণি সকলোৱে আনন্দিত হৈছে আৰু আমি আশা কৰিছোঁ যে সকলোৰে সহযোগত এইবাৰ প্ৰতিষ্ঠা দিৱস গোলাঘাটত আমি সুকলমে অনুষ্ঠিত কৰিব পাৰিম। আজি সভাৰ মূল কথাখিনি ইমানেই আছিল। গতিকে হাতত যিহেতু আমাৰ সময় বেছি নাই, মাত্ৰ কেইটামান দিন আছে। আজিতো 27 তাৰিখ, মাত্ৰ কেইটামান দিন আছে। গতিকে এইকেইটা দিনত খুব তৎপৰ হৈ দলৰ প্ৰতিজন কৰ্মকৰ্তাই কাম কৰিবলৈ সংকল্প লৈছে। মই আশা কৰিছোঁ নিশ্চিতভাৱে এখন সফল এইবাৰ প্ৰতিষ্ঠা দিৱস আমি গোলাঘাটত দেখিবলৈ পাম। স্থানটো আমি অলপ কথা বতৰা পাতি আছোঁ। গোলাঘাট নগৰতে হ'ব, যিহেতু গোলাঘাট নগৰতে জন্ম হৈছিলে আৰু জিলাখনৰ প্ৰাণকেন্দ্ৰ হৈছে গোলাঘাট। আৰু তেতিয়াৰ গোলাঘাট আৰু আজিৰ গোলাঘাটৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আপোনালোকে জানেই যে তেতিয়া মহকুমা আছিল। অসম গণ পৰিষদ চৰকাৰ থাকোঁতেই গোলাঘাট জিলালৈ উন্নীত হ'ল, ৰিফাইনেৰীও হ'ল, বহুত ব্লক হ'ল, চিকিৎসালয় হ'ল আৰু এতিয়া আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ জিলাখনে বহুত নতুন আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিটো চাব ডিভিজনত মই আশা কৰিছোঁ যে আৰু ক্ষিপ্ৰতৰ হ'ব উন্নয়ন আমাৰ জিলাখনত অহা দিনকেইটা। অৱশ্যে চৰকাৰী প্ৰগ্ৰেমো কেইটামান চলি থাকিব। অৰুণোদয় বা বেনিফিচিয়াৰীসকলৰ মাজত, মাইক্ৰ' ফাইনেন্সৰ বেনিফিচিয়াৰীসকলৰ মাজত আৰু অন্যান্য কিবা চৰকাৰী অনুষ্ঠান আছে। তাৰ মাজতে আমি ক'ত অনুষ্ঠিত কৰিম এইটো আমি ঠিক কৰিলোঁ। এদিনীয়া কৰা সিদ্ধান্ত কৰিছোঁ নাই? এদিনীয়া কাৰ্যসূচী। চাওক, আজি আমি আলোচনা কৰিছোঁ, অলপ পৰিকল্পনা কৰিলোঁ। দলৰ কৰ্মীসকলৰ যিটো উৎসাহ হ'ব, বহু হাজাৰ মানুহ আৰু প্ৰতিটো দলে প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিষ্ঠা দিৱস এইবাৰ উদযাপন কৰিব। 126টা বিধানসভা সমষ্টিতে প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। আমি দলৰ জ্যেষ্ঠ যিসকল দলৰ জন্মলগ্ন জড়িত আছিল, তেনে কিছু ব্যক্তিক যিসকল আহিব পৰা অৱস্থাত আছে, দলৰ জন্মলগ্নত জড়িত থকা বহু ব্যক্তি যাৰ বহুত অশেষ ত্যাগ আছে, তেনে ব্যক্তি আহিব পৰা অৱস্থাত নাই।
যিসকল প্ৰতিষ্ঠাপক সভাপতি মহন্ত ডাঙৰীয়া শাৰীৰিকভাৱে অসুস্থ হৈ আছে আমি তেখেতক আমাৰ মাজত পালে বিনামূলীয়া ডাঙৰীয়া বা তেনেধৰণৰ আৰু বহু প্ৰতিষ্ঠাকাৰৰ ব্যক্তি যিসকল আছিল তেওঁলোকক পালেতো ভালেই কথা আছিলে আমি অলপ চাওঁ আৰু কাক কাক আমি যোগাযোগ কৰি যিসকল উপস্থিত ইয়াত থাকিব পাৰে ব্যৱস্থা কৰিম কিন্তু বহুতে থাকিব নোৱাৰিব হ'ব ঠিক আছে